এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে এতিয়ালৈকে চৰকাৰী আঁচনি পোৱা নাই সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে শেহতীয়াকৈ এখন বিশেষ আঁচনি ঘোষণা কৰিছে। এইখন আঁচনিৰ জৰিয়তে 10ৰ পৰা 15,000কৈ টকা ডাইৰেক্ট বেংক একাউণ্ট যোগে প্ৰদান কৰিব। অসম চৰকাৰে নতুনকৈ কি আঁচনি ঘোষণা কৰিছে এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো এতিয়া আপোনালোকক আঁচনিখনৰ বিষয়ে বিস্তাৰিত জনাইছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰা হৈছে। তো ইয়াতে আঁচনিখনৰ বিষয়ে কি কোৱা হৈছে আপোনালোকক বিস্তাৰিত জনাইছোঁ। অসম চৰকাৰে 2024 চনৰ বাজেটত কিন্তু এই আঁচনিখন ঘোষণা কৰিছে। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে ছাত্ৰীৰ শৈক্ষিক যাত্ৰাত উদগনিমূলক পদক্ষেপৰ নতুন মাত্ৰা হিচাপে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ঘোষণা কৰিছে। এইখন আঁচনিৰ বাবে 240 কোটি টকা আবণ্টন দিছে অসম চৰকাৰে। তাৰপিছত কোৱা হৈছে 10 লাখ ছোৱালীক তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তিৰ উদগনি হিচাপে বিত্তীয় অনুদান প্ৰদান কৰিব অসম চৰকাৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত। তাৰপিছত কোৱা হৈছে একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 10,000 টকাৰ নামভৰ্তি উদগনি হিচাপে প্ৰদান কৰিব। তো যিসকল ছোৱালীয়ে 2024 চনত একাদশ শ্ৰেণীত নামভৰ্তি কৰিব সেইসকল ছোৱালীক পোনপটীয়াকৈ 10,000কৈ টকা প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে স্নাতকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 12,500কৈ টকাৰ নামভৰ্তিৰ উদগনি হিচাপে প্ৰদান কৰিব। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে যে স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 15,000কৈ টকাৰ নামভৰ্তি উদগনি হিচাপে প্ৰদান কৰিব। তো যিসকলে আঁচনিখনৰ জৰিয়তে চৰকাৰী সাহায্য পাব বিচাৰে সেইসকলে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই।